আজি আমাৰ বিশ্ব মহাবীর ছেলেরা 515তম জন্ম জয়ন্তী আজি বিশেষকৈ আমাৰ পশ্চিম কোকৰাঝাৰ জিলা আক্ৰাসী উদ্যোগত আজি শ্রীরামপুরে যে আয়োজন করেছে ইয়াতে কবলৈ গলে যে আজি আমাৰ বিশ্ব মহাবীর ছেলেরা যে উজ্জয়নীৰ পৰা নামনি প্ৰত্যেকখন জিলাতে কিন্তু সৰু সুৰাকৈ আয়োজন কৰি আছে বিশেষকৈ আক্ৰাসী সমান্তৰালভাৱে বিজেপি চৰকাৰে এইবাৰ আমি দেখিবলৈ পাইছো যে সাংগঠনিক যিসমূহ জিলা আছে এই জিলাত কিন্তু বিজেপি চৰকাৰে আয়োজন কৰি আছে এই ক্ষেত্ৰত আমি আক্ৰাসীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু এইখনতে আমি এটা বস্তু বিজেপি চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে আহ্বান কৰিছো যে অনলি খালি অসমতে নহয় কাৰণ এজন বিশ্ব মহাবীর ছিলেন আজি বিশ্ব 30 জন বীর আছিল তার ভিতরে এজন কোচৰাজৰ জনগোষ্ঠীৰ বীর হয় এই কারণে আমি বিশ্ব দরবারত প্ৰতিষ্ঠিত কৰিবলৈ আমি অসম চৰকাৰ তথা বিজেপি চৰকাৰ দাবী জনাইছো আৰু সমান্তৰালভাৱে আমি যে শ্রীরামপুৰত আয়োজন কৰিছে এই ক্ষেত্ৰত মই অতিথি হিচাপে আহি যেটো মানে এটা যেটো ৰাইজৰ সহায়ৰ এই ক্ষেত্ৰত আমি এটা ধন্যবাদ জ্ঞাপন কৰিছো আৰু বিশেষকৈ আজি পবিত্ৰ দিনৰ পৰা যি আমি ক'ব বিচাৰিছো যে আমাৰ যি বীৰত্ব আজি যে আমাৰ বিশ্ব মহাবীর ছেলেৰ যে মহান আদৰ্শ যি আমাৰ চৰিত্ৰ যি ধৰণে বিভিন্ন যুদ্ধৰ ক্ষেত্ৰত হওক বিভিন্ন যেটা মানে এটা মিলাপ্ৰীতিৰ মাজত হওক ঐক্যবদ্ধ হওক যেটো মানে এটা গুণৰ গৰিমা ক'বলৈ গ'লে গুণৰ গৰিমাই কোচৰাজ বংশীয় জনগোষ্ঠীৰ মাজত এটা বিস্তাৰিত হওক আৰু এই বিস্তারিত যাতে বিশ্ব দরবার যাতে পরিচিত হয় সমান্তরালভাবে কোচৰাজ বংশীয় জনগোষ্ঠীক এটা বীরের বংশধরক যি ধরনের আজি তারিখত বিজেপি চৰকাৰ হওক কংগ্ৰেছে যি ধৰণে প্ৰতাৰণা কৰি আহিছে এটাৰ পিছত এটা বিশেষকৈ আমাৰ যিসমূহ দাবী আজি জনজাতিকৰণ পৃথক ক্ষমতা বোৰ্ড ৰাজ্য আৰু সমান্তৰালভাৱে যে আমাৰ জীৱন সিংহ বা ডিএল কোচৰ কেএল শান্তি চুক্তি নামত যি ধৰণে হেতালি খেলা আৰম্ভ হৈছে এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় এইকাৰণে আজিৰ এই পবিত্ৰ দিনত আমি প্ৰতিশ্ৰুতি লৈছো অহা দিনত আমাৰ যি সমস্যাসমূহ যদি আমাৰ ফুলফিল কৰা নহয় আমাৰ যি বীৰৰ যি তেজ কেতিয়াও কিন্তু বহি নাথাকে নিশ্চয় যি খালি অসম বন্ধই নহয় আজিৰ তাৰিখত যদি আমাৰ কোচৰাজ জনগোষ্ঠীৰ সমস্যা সমাধান নকৰে বিগত যিহেতু যোৱা সেই 5 ফেব্ৰুৱাৰী যেটা অসম চৰকাৰৰ লগত যি এটা আলোচনা হৈছিল আমি এই আলোচনাতে পজিটিভ ভাবি লৈছো আৰু এই ক্ষেত্ৰত যদি আমি পজিটিভ ৰিজাল্ট নাপাওঁ নিশ্চয় কিন্তু আমাৰ যে আন্দোলনৰ ধাৰা সামগ্ৰিকভাৱে আমি যোগদান আন্দোলন কৰি যাম।